ট্ৰেভেল উইথ পৰিণাচীৰ হৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আন এটা ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। মই বৰ্তমান উপস্থিত আছোঁ মাকুমত। মই গৈ আছোঁ বৰ্তমান তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় অভিমুখে। যোৱাকালি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইতিমধ্যে ৰাইজৰ বাবে উৎসৰ্গা কৰিছে আৰু সেই চিকিৎসা মহাবিদ্যালয়খন চাবৰ বাবে মই গৈ আছোঁ। মই বৰ্তমান প্ৰৱেশ কৰিলোঁ ৰাষ্ট্ৰীয় ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা যিটো ফাটি গৈছে আপোনাৰ মাকুম জুনিয়ৰ কলেজ যিটো ৰাস্তা, সেই ৰাস্তা অভিমুখে মই গৈ আছোঁ। এইখন দেখিছে, এইখন মাকুম জুনিয়ৰ কলেজ। ইয়াৰ পৰা আপোনালোকে চিধা গৈ থাকিব। ইয়াৰ পৰা চিধা গৈ অলপ আগত আমি চিকিৎসা মহাবিদ্যালয়খন পাম। আমি শুনামতে চিকিৎসা মহাবিদ্যালয়খন বহুত ডাঙৰকৈ বনাইছে, দেখাটো অতি সুন্দৰ হৈছে বুলি শুনিছোঁ। দেখা যাওকচোন কেনেকুৱা হৈছে, আমি চাই আহোঁ। আপোনালোকক লৈ গৈ আছোঁ অলপ। এয়া দেখিছে, অকণমান আহি পেলাই আমি এটা তিনিআলি পালোঁ আৰু এইফালে আপোনালোকে সোঁহাতে ঘূৰি দিব আৰু সোঁহাতে ঘূৰিয়ে এইফালে আপোনাৰ ৰাস্তাটো চাওক। এটা প্ৰকাণ্ড 4 লেন ৰাস্তা এটা। মোৰ মাজত লাইটৰ পষ্টবিলাক ইতিমধ্যে স্থাপন কৰিছে যদিও লাইটবিলাক জ্বলাব পৰা হোৱা নাই আৰু ছাইডত ফুটপাথবিলাকো নিৰ্মাণ কৰিছে অতি সুন্দৰকৈ। অতি ধুনীয়াকৈ বনাইছে। দেখিছে, আমি আহি প্ৰায় পাইছোঁহিয়ে। পথৰ দুই কাষে গাঁৱৰ কিছুমান মানুহৰ ঘৰ আৰু তাৰ পাছতে চিকিৎসা মহাবিদ্যালয়খন। এয়া দেখা পাইছে, এখন প্ৰকাণ্ড তোৰণ ত্ৰিভুজ আকৃতিৰ। দেখিছে, এইখনেই মেইন তোৰণখন। আমি এতিয়া ভিতৰলৈ প্ৰৱেশ কৰিম। এবাৰ ভিতৰখন চাই আহোঁ। অলপ চাই আহিম। এয়া দেখিছে, বিল্ডিংবিলাক দেখিছেনে? প্ৰতিটো ব্লক ইমান প্ৰকাণ্ড ব্লক। এয়া দেখিছে, NCC বুলি এটা নিৰ্মাণকাৰী সংস্থাই এই মেডিকেল কলেজখন বনাইছে। এয়া দেখা পাইছে আপোনালোকে, কিমান প্ৰকাণ্ডৰে ব্লকটো দেখিছে। গম পোৱা নাই বাৰু এই ব্লকটোত কি হ'ব। এইফালে এটা ব্লক, এয়া দেখা পাইছে আপোনালোকে ফ'ৰ্চ মটৰ্ছৰ কিছুমান এম্বুলেঞ্চ এই চিকিৎসা মহাবিদ্যালয়খনৰ কাৰণে ইতিমধ্যে ৰাইজক সেৱা আগবঢ়াবৰ বাবে ইয়াতে আনি ৰাখি থৈছে আৰু কিছুদিনৰ পিছতে হয়তো
গাঁৱে ভূঞে গৈ ৰাইজৰ অৰ্থে সেৱা আগবঢ়াব। দেখিছে এটা দীঘলীয়া শাৰী ফ'ৰ্চ মটৰ্ছৰ এম্বুলেঞ্চ। দেখিছে এইফালে ৰাস্তাৰ দুই কাষে দেখিছেনে এম্বুলেঞ্চৰ শাৰী, লানি নিচিগা শাৰী। কিছুমান নাম্বাৰো দি ৰাখিছে 54, 53। ইয়াত দেখা পাইছে মেইন যিটো এডমিনিষ্ট্ৰেটিভ যিটো মেডিকেল কলেজৰ ব্লক, সম্ভৱতঃ এইটোৱেই আপোনাৰ তিনিচুকীয়া মেডিকেল কলেজ হস্পিটেল। দেখিছে এতিয়াও কাম চলি আছে চাগে, মেচিনৰ শব্দ শুনা পাইছোঁ ইতিমধ্যে। অতি সুন্দৰকৈ বনাইছে, দেখাত ধুনীয়া হৈছে, কিছু বহুত ধুনীয়া হৈছে দেখাত। এয়া দেখা পাইছেনে মেইন যিটো আপোনাৰ এণ্ট্ৰেঞ্চ, আপোনাৰ এডমিনিষ্ট্ৰেটিভ এণ্ট্ৰেঞ্চ যিটো, সেইটো দেখিছে। এয়া এইফালে যে আপোনালোকে প্ৰৱেশ কৰিব লাগিব চিকিৎসালয়লৈ অহা ৰোগীসকলে। ইয়াত লিখা আছে তিনিচুকীয়া মেডিকেল কলেজ এণ্ড হস্পিটেল। ওপৰত সম্ভৱতঃ ক্লাছ হ'ব চাগে, টিচিং হস্পিটেল বুলি লিখা আছে। খুব সুন্দৰ ব্যৱস্থাপনা, দেখাত অতি ধুনীয়া হৈছে। বিল্ডিংবিলাক দেখিছেনে, ইটোৰ পিছত ইটো এইফালে লগ লাগি আছে, ইটো দেখিছে। এইফালে দেখিছে ইমাৰ্জেঞ্চি যিকোনো পৰিস্থিতিৰ বাবে ইয়াতে অগ্নি নিৰ্বাপনৰ বাবে যিবিলাক পানীৰ পাইপ সংযোগ কৰিব লাগে ইয়াতে ৰাখি থৈছে ছিষ্টেম, সুবিধাবিলাক কৰিছে। এইবিলাক দেখিছে কাৰ্পেট গ্ৰাছ লগাইছে তেওঁলোকে। সঁচাই আজি আবেলিটো ইয়াত উপস্থিত হৈ সঁচাই ভাল লাগিছে। অতি সুন্দৰ পৰিৱেশ, ফেৰফেৰীয়া বতাহো মাৰি আছে, নিট এণ্ড ক্লিন। সমগ্ৰ পৰিৱেশটো দেখাইছোঁ আপোনালোকক এডমিনিষ্ট্ৰেটিভ ব্লকৰ সন্মুখৰ ভাগৰ পৰা। দেখিছে ইমানবিলাক এম্বুলেঞ্চ একেলগে, দেখিছেনে বাৰু? শাৰী শাৰীকৈ ৰাখি থোৱা আছে, দেখিছেনে? অতি চাফা হৈ আছে এতিয়া, কোনো ধৰণৰ ইয়াতে লেতেৰা চেতেৰা নাই।
দেখিছে এইখিনি ডাষ্টবিন ৰাখি থোৱা আছে। ডাষ্টবিন ব্যৱহাৰ কৰক আপোনালোকে। ঘৰত যিদৰে পেলনীয়া সামগ্ৰীবোৰ য'তে ত'তে নেপেলায়। এই মেডিকেল কলেজতো আহোঁতে যাতে আপোনালোকে ডাষ্টবিন ব্যৱহাৰ কৰে আৰু ঠাইডোখৰ পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ থকাত সহায় কৰে। ঘাঁহনিৰ দৰে সঁচাই সুন্দৰ লাগিছে কিন্তু। এতিয়াও আচলতে আজি যিহেতু মই প্ৰথম আহিছোঁ আৰু ইয়াতে কোনো এই চিকিৎসা মহাবিদ্যালয়খনৰ কোনো কৰ্মচাৰী লগ পোৱা নাই বাৰু মই সুধিবৰ বাবে ক'ত কি হ'ব। গতিকে এতিয়াই কোনটো ব্লকত কি আছে এতিয়াই কোৱা টান। আপোনালোকক পিছলৈ সুবিধা হ'লে আপোনালোকক ডিটেইলছ এটা ভিডিঅ' পুনৰ প্ৰস্তুত কৰিম, তেতিয়া আপোনালোকলৈ পুনৰ আগবঢ়াম। আজি এই ভিডিঅ'টো হঠাৎ আহি পেলাই আপোনালোকলৈ চালে আগবঢ়ালোঁ। আপোনালোকে জনাব কেনেকুৱা পালে ভিডিঅ'টো চাই। আৰু এইবিলাক ৰাখিছে দেখিছেনে এইফালে এইবিলাক কাঞ্চন হয়, কাঞ্চন গছ। কাঞ্চন গছবিলাকো ৰাখিছে ইয়াতে শাৰী শাৰীকৈ। শাৰী শাৰীকৈ লগাইছে আৰু 2-3 বছৰৰ পিছত খুব সুন্দৰ হৈ পৰিব। দেখিছে এইফালে এইটো ব্লক আৰু এইফালে চিধা চিধা দেখিছেনে আপোনালোকে এই দুটা এটা টাৱাৰ টাইপ দেখিছে। তাতে এইটো জেনেৰেটৰ ডিজেল জেনেৰেটৰ আছে। তাতে পাৱাৰ হাউচটো মেইন তাতেই। এটা দুটা তিনিটা চাৰিটা প্ৰকাণ্ড ডিজেল জেনেৰেটৰ তাতে স্থাপন কৰিছে। পৰিৱেশটো সঁচাকৈ অতি সুন্দৰ লাগিছে, ঠাণ্ডা নিজান অলপ ঠাণ্ডাও। আমি আহিছিলোঁ আচলতে বেলেগ এটা ফালে, বেলেগ কাম এটাত ওলাই আহিছিলোঁ। আহি পেলাই মই মোৰ পৰিবাৰ আমি হঠাৎ ভাবিলোঁ যে মেডিকেল কলেজখন চাই অহা যাওক। সেইহেতুকে আহি ইয়াতে উপস্থিত হ'লোঁ আৰু অলপ আগলৈকে আমাৰ হনুমান শুই আছিল। এয়া সি উঠিলে এতিয়া, দেখিলা? হনুমান উঠিলে, উঠি গাড়ী দেখি পেলাই ক'বই পৰা নাই। কি দেখিলা বা? হা গাড়ী দেখিলা? বহুত গাড়ী আছে ন? গাড়ী এগাল আছে, ভাল লাগিছে। হনুমানে একদম পূৰা গাড়ী দেখি ক'বই পৰা নাই। আচলতে ইয়াতে কিছুমান এম্বুলেঞ্চবিলাক ৰাখি থোৱা আছিল যে আপোনালোকক অলপ আগতে দেখুৱাইছিলোঁ। এম্বুলেঞ্চবিলাক দেখি ক'বই পৰা নাই। এনেও গাড়ী বুলি ক'লে অলপ বেছি এক্সাইট হৈ যায়। আমাৰ গাড়ীখিনি চাই আহিম ব'লা, গাড়ী চাবা ব'লা। আমি গাড়ী চাম ব'লা। আহিম বুলি কৈ পেলাই অহা নাই। চাবলৈ মন আছে তাৰ, কিন্তু আহিব বিচৰা নাই। যি কি নহওক
আজি এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। আপোনালোকে চাই পেলাই কেনেকুৱা পালে জনাব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু শেষত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ এটা নতুন ভিডিঅ'ৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। ধন্যবাদ।